ঐ ক'ত আছ তহঁতি চাওঁ এইফালে আছোন ঐ শুনিছনে নাই ঐ দেউতা তুমি কিয় ইমান হুলস্থুল কৰি আছা ভিতৰত মায়ে প্ৰাৰ্থনা কৰি আছে মায়ে প্ৰাৰ্থনা কৰি আছে নেকি এইফালে তই এই বটলটো লৈ দেউৰী গাঁৱৰ পৰা চোলা অলপ লৈ আগে যা নোৱাৰো যা বুলি কৈছো নহয় যা হেৰি আপোনাৰ লাজ লগা নাই এই অকণমানি ল'ৰাটোকনো বাৰু মদ আনিবলৈ পঠাই লাজ আৰু মোৰ লাগিব মদাহীৰ জানো কিবা লাজ সন্মান থাকে হা মদাহীৰ কোনো লাজ আৰু সন্মান নাই আপোনাৰ নাথাকিব পাৰে আমাৰতো আছে অন্ততঃ সেই অকণমানি ল'ৰাটোৰ কথা ভাবকচোন হাতযোৰ কৰিছোঁ আপোনাক এইবোৰ এৰি দিয়ক কিমান আৰু ঘৰখনকো শান্তি দি থাকিব চা তই বেছি বেছি লেকচাৰ দি আছ কিন্তু তই বেছি লেকচাৰ দি আছ কিবা কম দিব কিবা কম দিব বাপেকে বখলিয়াই পেলাম মই তোক বাপেকে চালা বখলিয়াই পেলাম মই তোক বাপেকে চালা মা দেউতা সঁচাকৈ বৰ বেয়া মানুহ ন নাপায় নহয় শুন দেউতাৰক তেনেকৈ ক'ব নহয় মা দেউতা সঁচাকৈ বৰ বেয়া মানুহ তুমি মোৰ মৰমৰ মা কি হৈছে আপোনাৰ কি হৈছে আপোনাৰ বুকুখন বিষাইছে পানী বুবাই তই মোক সেৱা কৰিবি বুবাই মই তহঁতৰ বুকত ৰাখিব নোৱাৰিলোঁ বুবাই বুকত ৰাখিব নোৱাৰিলোঁ এনেদৰে সময় বাগৰিল সকলো সলনি হ'ল মৰম এতিয়া বৰটো হ'ল কিন্তু মা এনেদৰেই আছে দুখবোৰ মাৰ কাৰণে এতিয়াও বুজা হৈয়ে থাকিল বাইদেউ এইফালে আহিবচোন মোক মাতিছিলা মাতিছিলোঁ আপোনাক আপোনাৰ ল'ৰাটো স্কুলৰ পৰা আহিলে দেউতাই পইচাটো দি পঠাইছে
পিছে দীপা বোৱাৰীজনীৰ কাম কাজবোৰ কেনেকুৱা? ভালেই আৰু দেচোন, চহৰৰ ছোৱালী আমাৰ লগত মিলিবলৈ 2 দিনমান সময় লাগিবইতো। ঠিকেই দে। পিছে এতিয়া অলপ তোৰ সুখেই হৈছে, ভগৱানে তোক অলপ চকু মালি চালে, অন্ততঃ তোৰ এতিয়া অলপ সুখ হ'ব। তাকে হেও, বাৰু তই অকণমান বচোন, মই সাউতকৈ ভিতৰৰ পৰা আহোঁগৈ। বোৱাৰী, বোৱাৰী, এই বাহিৰত মৰমৰ পেহীয়েক আহিছে, তুমি অকণমান চাহ জলপান কৰাগেচোন। কি চাহ জলপান? মই নোৱাৰো দেই ইমানখন গৰমত। বোৱাৰী সৰু সৰুকৈ কোৱা, এই বাহিৰত আলহী আছে, শুনা পাব। এই মানুহজনী নহয় ৰাতিপুৱা লোকৰ কিহৰ চাহ খাবলৈ আহে, শুনি লওঁ শুনক। বোৱাৰী মা, অ' মা, কি হৈছে তোমাৰ? কিয় কান্দিছা মা? অ' মা, তৃষ্ণা, অ' তৃষ্ণা, কি হ'ল? কিয় তুমি ইমান মাক কি চিঞৰি ক'লা? আছা? তোমাৰ মায়ে মোক চাহ বনাবলৈ ক'লে, মই নোৱাৰো বুলি ক'লো, বাছ ইমানেই। তাতে আকৌ তোমাক কিয় ইমান কানি কৈছে? তৃষ্ণা, মাৰ বিষয়ে আৰু একদম একো কথা নক'বা। তোৰ কাৰণে আজি মই চৰ খাব লগা হ'ল। চাই থাক, তোক মই সোধাই নেৰো। বোৱাৰী, এই মানুহজনী মই চিঞৰি ফুৰে নহয়, কি হ'ল মা? এই পানী অকণ আনাচোন। মই কিবা এটা কৰি আছো মা, আপুনি নিজে লৈ খাওকচোন। মা, অ' মা, কি হৈছে তোমাৰ? কিয় এনেকুৱা কৰিছা? পানী। তৃষ্ণা, অ' তৃষ্ণা, মাৰ কাৰণে পানী এগিলাচ লৈ আহাচোন। এয়া লোৱা। মা, হোৱা এয়া খাই দিয়া। অকণমান ভিতৰত আৰাম কৰিবলৈ লৈ বলচোন। ব'লা ব'লা মা। বহা মা। মা, তোমাক মই বৰ কষ্ট দিছোঁ ন মা? ধেই টকৰাটো, এইবোৰ মোৰ ভাগ্যৰ লিখন। নহয় মা, মই সকলোবোৰ গম পাই আছোঁ। তৃষ্ণাই তোমাক বৰ কষ্ট দিছে ন মা? ধেত শুনটো, কোনোবা জীয়েকে জানো মাকক কষ্ট দিব পাৰে? নহয় মা, মই সকলোবোৰ গম পাই আছোঁ। তুমি মোক মিছা নামাতিবা মা। তুমি এতিয়া অকণমান আৰাম কৰা মা। ফুকন দা, এইবাৰ খেতি ভাল হ'ব যেন লাগিছে, গম পাইছেনে? জানো বতৰে এইবাৰ কি কৰে। তাকে বতৰৰ ওপৰতে সকলো। অ' মৰম, চাচোন মৃদুল কেনেকৈ দৌৰি আহিছে।
এবাৰ মোক মাতাচোন মা মা অ' মা অ' মা আপোনাক বহুত কষ্ট দিলোঁ ন মোক ক্ষমা কৰি দিব মা অ' মা মৰম চোৱাচোন আমাক মায়ে এইটো গুচি গ'ল তৃষ্ণা চোৱাচোন তৃষ্ণা এইবোৰ কি হৈ গ'ল মই যে মাক লৈ কিমান সপোন দেখিছিলোঁ তুমি নাকান্দিবাচোন মৰম তুমি কান্দিলে জানো মাৰ আত্মাই শান্তি পাব মই নাকান্দো তৃষ্ণা জানা তৃষ্ণা মই যেতিয়া সৰু আছিলোঁ মায়ে মোক কিমান কষ্ট কৰি ডাঙৰ কৰিছিল আৰু সেই মা আজি মোৰ লগত নাই অ' তৃষ্ণা সেই মা আজি মোৰ লগত নাই তুমি ধৈৰ্য ধৰাচোন তৃষ্ণা মই কেনেকৈ ধৈৰ্য ধৰো তৃষ্ণা যেতিয়া মই সৰু আছিলোঁ মায়ে মোক নিচুকনি গীত গাই খুৱাইছিল আৰু সেই মা আজি মোৰ লগত নাই অ' তৃষ্ণা সেই মা আজি মোৰ লগত নাই সেই মা আৰু আমাৰ মাজত নাই অ' তৃষ্ণা সেই মায়ে আমাক এৰি বহুত দূৰলৈ গুচি গ'ল অ' তৃষ্ণা বহুত